इउपिपिएलनि एमसिएलए राकेश ब्रह्म बिथाङा जे सरकारजों दाजाबफानानै खृष्टान धोरोम एबा बर' खृष्टानफोरखौ लानानै ससियेल मिडियायाव फंनैसो बाथ्रा रायलायनाय एबा बेफोरबायदि मोनसे खृष्टान धर्मखौ लानानै बाथ्रा बुंनायखौ जों नुनो मोनदों। स' माने आङो सोरनिबा खृष्टान धर्म एबा सोरनिबा धोरोमखौ लानानै आं बाथ्रा बुंनो सानाखै। नोंथांमोना बिथांनि खुगानिफ्राय एबा बिथां मा फोरमायखो नोंथांमोना नायलांबा निस्सय बुजिगोन आरो मिथिगोन। बेनि गेजेरजोंनो आरो मोनसे आपडेट जे बड'लेण्ड एफसिनि जानानै हलिचरन नार्जारी बिथाङा माने एबार दुलन कापआव गेलेगोन होननानै बेफोरबायदि फोसावनायखौ जों नुदों, माने ससियेल मिडियायाव नुदों। माने एबार बड'लेण्ड एफसिनि जानानै गेलेगोन दुलन कापआव। स' नोंथांमोना भिडिअखौ नायलांदो बिदिब्ला बेनि उनाव नोंथांमोना मा मोन्दांथि मोनदों कमेन्ट हरनो दाबाव। स' नायलांदो बिदिब्ला जय बर' आर्मि। খ্ৰীষ্টানিজম যি ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাকত আছে, চৰি ইউৰোপৰ যি কাণ্ট্ৰিবিলাক আছে, গ্ৰীচ তেনেকুৱা ইউৰোপ কাণ্ট্ৰিবিলাকৰ পৰা আমি শুনিছোঁ আৰু দেখিছোঁ বহুত মানে ফাণ্ডিং হয়। মিছনসমূহ আৰু মেডিকেলসমূহ চৰকাৰীভাৱে যিমান মানে উন্নতি আনিব পাৰিছে তাত চাই খ্ৰীষ্টানিজম যোনটো আছে বেলেগ দেশৰ পৰা ফাণ্ডিং এইটো বহুত চলে। আৰু যিহেতু গৰীবৰ সুবিধা ল'বলৈ অজস্ৰ ৰাস্তা আছে, টিনপাত কিনি দি পেলাই বেমাৰৰ সুবিধা দি পেলাই এনেধৰণৰ যে খ্ৰীষ্টানিজমটো বড়ো সমাজত বহুত বাঢ়ি গৈছে। আৰু অসম চৰকাৰৰ যি মানে যি নিয়ম, যি আইন, যে ধৰ্ম পৰিৱৰ্তন হ'লে আইনৰ মুখামুখি হ'ব, এইটো বিৰাট মানে ভাল এটা সিদ্ধান্ত বা ভাল এটা আইন হোৱা বুলি মই ভাবোঁ। আৰু যদিও আইনৰ পৰিৱৰ্তন হৈছে মানে মই জ্ঞাত নহয়, যদি আইনত পৰিৱৰ্তন হয় এইটো বড়ো সমাজৰ কাৰণে চবতচাই মানে ভাল কথা বুলি মই ভাবোঁ সকলোতচাই। কাৰণটোৱে হ'ল যে বড়োসকলে বিশেষ কৰি আমাৰ এই উত্তৰ অঞ্চলত থকা বড়োসকলে বহুত গৰীব, আৰু সেই গৰীবৰ কাৰণে খ্ৰীষ্টানিজম যি ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাকত আছে, চৰি ইউৰোপৰ যি কাণ্ট্ৰিবিলাক আছে, গ্ৰীচ তেনেকুৱা ইউৰোপ কাণ্ট্ৰিবিলাকৰ পৰা আমি শুনিছোঁ আৰু দেখিছোঁ বহুত মানে ফাণ্ডিং হয়। মিছনসমূহ আৰু মেডিকেলসমূহ চৰকাৰীভাৱে যিমান মানে উন্নতি আনিব পাৰিছে তাত চাই খ্ৰীষ্টানিজম যোনটো আছে বেলেগ দেশৰ পৰা ফাণ্ডিং এইটো বহুত চলে। আৰু যিহেতু গৰীবৰ সুবিধা ল'বলৈ অজস্ৰ ৰাস্তা আছে, টিনপাত কিনি দি পেলাই বেমাৰৰ সুবিধা দি পেলাই এনেধৰণৰ যে খ্ৰীষ্টানিজমটো বড়ো সমাজত বহুত বাঢ়ি গৈছে। মই সৰুকালৰ পৰা বিশেষ এটা এই ধৰ্মীয় লাইনত মোৰ অনুভৱ নাছিল বা মই ফিল্ডত অহা নাছিল, কিন্তু যেতিয়াৰ পৰা মই এই বিদ্যাৰ অঞ্চলত ৰাজনৈতিকভাৱে হ'লেও জড়িত হৈছোঁ, তাৰ পৰা মই দেখা পাইছোঁ যে আমাৰ বাথৌ ধৰ্মৰ মানুহবিলাক আস্তে আস্তে বহুত কমি গ'ল। যেতিয়া আমি ব্ৰহ্ম লিখোঁ কিন্তু আমি বাথৌ সেৱা কৰোঁ। আমি বাথৌটো যিহেতু সকলো ধৰ্মৰ মানুহে বড়ো জাতিটো বাথৌৰ পৰাই আহা, আৰু আমি আজিও বাথৌটো এৰা নাই, যদিও আমি ব্ৰহ্ম লিখোঁ। কিন্তু খ্ৰীষ্টান হোৱাৰ পিছত কোনোবাই আকৌ বাথৌ পালন কৰা বা কিবা অন্য আমাৰ বড়ো সমাজত যি ধৰ্ম পূজা কৰা সেইটো লাইনটো আমি দেখা পোৱা নাই। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে বিশ্বজিৎ ডাঙৰীয়াক ধন্যবাদ কৰিছোঁ, কাৰণ তেখেতে ধৰ্মৰ লগত সম্বন্ধ ৰাখি বহুত দিন ধৰি কাম কৰি আহিছে হ'লেও। আৰু যিহেতু এতিয়া আমাৰ বড়োৰ যি মেইন ধৰ্ম বাথৌ ধৰ্মটো আমি বচাব লাগিব, গতিকে এই আইনটো আমাৰ কাৰণে বহুত লাভৱান হ'ব। চিৰাং, ওদালগুৰি, কোকৰাঝাৰত খ্ৰীষ্টানৰ সংখ্যা আগত কিমান নাজানো, কিন্তু এতিয়াতো মোৰতো এনেকুৱা আন্দাজ হয় বহুত হিন্দুবিলাকৰ চাই মানে বাথৌ ধৰ্ম চাই বহুত বেছি।